মাৰতো আজিৰ পৰা প্ৰায় 7-8 বছৰমান পোকৰখনতে লৈ ঘূৰি ফুৰি আছো আৰু। 7-8 বছৰ বাপৰে। মোৰ সম্ভৱ আপুনি পাইলছত ভুগি আছে নেকি? পাইলছ হৈছে আপোনাৰ। জানো পাই কিনো হৈছে, ঈশ্বৰৰ ঠিক কৰিব আৰু পাই কৃষ্ণ। একো নহয়, চিন্তা কৰিব নালাগে। আজিৰ টাইমত এইবোৰ তেনে সাধাৰণ বেমাৰ, ঠিক হৈ যাব। ঠিক হলে হয় ছাৰ, নহলে পুৱাই পুৱাই পায়খানা কৰিব বহোতে বৰ চিন্তা হয় গম পায়নে। বুজিছোঁ বাৰু। আপুনি এটা কাম কৰক বুজিছে, আপুনি এতিয়া বইল খোৱা ষ্টাৰ্ট দি দিয়ক, আৰু পাৰিলে মাছ মাংস বা জ্বলা সেইবোৰ নাখাব। আৰু পাৰিলেতো আপুনি তামোল বা গুটখাজাতীয় পেকেটজাতীয় বস্তুবোৰ সেইবোৰ টোটেলি এভইডে কৰক। আৰু তাৰ এমাহমানৰ পিছত মোক এবাৰ লগ কৰকচোন। হ'ব ছাৰ। পিছে কি কৰিব লাগিব ন ছাৰ? চাই লওঁ বেমাৰটো কিমান আগবাঢ়িছে। কমকৈ হ'লেতো ভালেই, দৰবতে ঠিক হৈ যাব। আৰু যদি বেছিকৈ হৈছে তেন্তে আপোনাৰ অপাৰেশ্যনটো কৰিব লাগিব। অপাৰেশ্যন মানে কেনেকুৱা বা? অপাৰেশ্যন মানে বেচিকেলি উই হেভ টু কাট আউট অৰ ৰিমুভ ইয়'ৰ এক্সট্ৰা মাচলছ ফ্ৰম ইয়'ৰ ফাকিং এছহোল এণ্ড ছাৰ মই ইমান পঢ়া লিখা নহয়তো, আপুনি ইংৰাজীত যেনেকে কৈছে মোৰ কিবা গালি দিয়া যেনে লাগিছে। আপুনি অসমীয়াতে কওকচোন ছাৰ, মই বেয়া নাপাওঁ নহয়। মই এতিয়া আপোনাক আপোনাৰ ধৰণে বুজাই দিছোঁ দেই। মানে আপোনাৰ পোকৰ যোনটো মানে ভুম নে কি কয় সেইটো বিন্ধা? পাইলছ হ'লে মানে তাত মাংস টুকুৰা বাঢ়ি যায়, সেইকাৰণে পায়খানা কৰোঁতে পোকটো বিষায়। আৰু আমি মানে অপাৰেশ্যন কৰি সেই মাংস টুকুৰা কাটি পেলাই উলিয়াই দিওঁ। ইয় কৃষ্ণ হৰি হৰি।